সৰ্থেবাৰী বুলি ক'লে আমাৰ চবৰে মনলৈ এটাই কথা আহে, সেইটুকুৰ ঠাই য'ত কাঁহ পিতলৰ বাচন মানে আপোনাৰ কাঁহী, বাতি, শৰাই, বটা, বানকাঁহী ইত্যাদি এনেধৰণৰ বস্তু বনোৱা যায়। সৰুৰে পৰা সৰ্থেবাৰীৰ নাম শুনি আহিছিলোঁ। জানো সৰ্থেবাৰী বৰপেটা জিলাত পৰে, কিন্তু কাহানিও যাবলৈ সুযোগ পোৱা নাছিলোঁ। কিন্তু যোৱা বছৰ ২৬ ডিচেম্বৰ ২০২১ চনত মই সৰ্থেবাৰীলৈ যাবলৈ সুযোগ পালোঁ। অকণমান সময়ৰ কাৰণে গৈছিলোঁ। তাত গৈ দেখা পালোঁ মানুহৰ ঘৰে ঘৰে এই উদ্যোগটো। কোনোবাই কাঁহী বনাইছে, কোনোবাই বাতি, কোনোবাই বটা, এনেধৰণে মানুহৰ ঘৰে ঘৰে প্ৰায় ৬০% মানুহ এই উদ্যোগত জড়িত। আচলতে সৰ্থেবাৰীৰ ইতিহাস বহু পুৰণি। তাহানি ৰজা দিনৰ পৰাই বানকাঁহী, পাণবাতি এইবিলাক বাচনৰ প্ৰচলন চলিয়ে আছিল। সেইবাবে এই ঠাইত গৈ মই ইমান ভাল লাগিলে। আৰু সমন্বয় এখনলৈ গৈছিলোঁ। তাত ৰলিং মেচিন এটা দেখা পালোঁ। ৰলিং মেচিনত কি ধৰণে কাম কৰে, তাৰপিছত তাৰে ওচৰৰে মানুহ এঘৰলৈ গ'লোঁ, দুঘৰলৈ গ'লোঁ আচলতে। তাত দেখা পালোঁ তেওঁলোকে বাতি বনাই আছে। নিজ হাতেৰে তেওঁলোকে বাতি বনাই, বাতি পলিচ কৰি গোটেই দিনটোত তেখেতসকলে ইমান কষ্টৰে আমাৰ এই উদ্যোগটো এতিয়াও জীয়াই ৰাখিছে। গতিকে মই কিছুমান নিজৰ মোবাইলত কিছুমান ভিডিঅ' ক্লিপছ ৰাখি থৈছোঁ, সেইখিনিকে আপোনালোকলৈ আগবঢ়াইছোঁ।